সেই বন্ধু কি খবৰ? আজি মাছুদৰ ঘৰলৈ বুলি মাছুদক থ'বলৈ যাব ওলাইছোঁ। তো এয়া বাটতে লগ পালোঁ আমাৰ জ্ঞানজিৎ ফুকন আৰু এইজন জ্ঞানজিৎ ফুকন, আৰু এইজন বিকাশ অলপ গাড়ী ধুই আছে, গাড়ী চাফা কৰি আছে। তো বাটতে এখেতলোকক লগ পালোঁ, অলপ ৰখি দিছোঁ এইখিনিতে। আৰু সেইজন আমাৰ মাছুদ আখতাৰ হাজৰিকা মোবাইল টিপি আছে, আৰু লগত আছে বিদ্যুৎ প্ৰতিম দত্ত। চাব ভিডিঅ'টো বহুত ভাল ভিডিঅ' বনায়। তো এয়া জ্ঞানজিৎ ফুকনে গাড়ী ধুই আছে, বৰ আল্টিমেট গাড়ী ধুৱে জ্ঞানজিৎ ফুকনে। তো এইজনে অলপমান আমাৰ গাড়ীখনো চাফা কৰি দিছে, বহুত ভাল ল'ৰা। অৱশেষত গাড়ী চাড়ী থৈ এয়া মাছুদৰ ঘৰলৈ বুলি যাবলৈ ওলালোঁ। শেষ না পালোহি মাছুদৰ ঘৰ। এইটো মাছুদৰ ঘৰ। তো মাছুদক থলোঁ এইখিনিতে, আমি এতিয়া যাওঁ। ঠিক আছে, এতিয়া বিদ্যুতক থওঁগৈ, বিদ্যুতক পালোঁ। বাই বাই। এইটো মেমৰি কাৰ্ড হয়, আজি ফ্লিপকাৰ্টৰ পৰা আহিছে। বাই বাই।